পুৰুষ পুলিচে মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে। এই হ'ল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অত্যাচাৰ, অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ। বেলেগ একো কাৰণ নাই, দুটাই কাৰণ। এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব, গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ, ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ। আৰু দুই নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে চমজাই দিব খোজে। আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে, কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই। কিন্তু তেওঁলোকে প্ৰচাৰ কৰিছে যে এই মুছলিম সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিলেহে বোলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব। গতিকে আজি আপোনালোকে নিজে দেখিছে মানুহবিলাকে কেনেকৈ কান্দিছে। মানে মোৰ আৰু আচলতে ক'বলৈ কোনো বাকী নাই। এখন চৰকাৰে নিজৰ জনতাৰ ওপৰত, স্বদেশী জনতাৰ ওপৰত, বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে, ইয়াত দুৰ্ভাগ্যজনক। মই আশা কৰোঁ যে ইয়াতকৈ আৰু বেছি অত্যাচাৰ নকৰিব। মই ধুবুৰীৰ DC আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীক আহ্বান জনাইছোঁ যাতে য'ত মানুহবিলাকে আশ্ৰয় লৈ আছে ৰাস্তাই পদূলিয়ে, তেওঁলোকৰ টিপালবিলাক ভাঙি পেলোৱা নহয়, ফালি পেলোৱা নহয়, বাচন বৰ্তনক ভাঙি পেলোৱা বা লৈ যোৱা নহয়, আৰু মানুহক যাতে মাৰপিট কৰি নাথাকে। কাৰণ তেওঁলোক বেঘৰ, তেওঁলোকৰ যাবলৈ ক'তো ঠাই নাই। তেওঁলোক অসমৰ মানুহ, তেওঁলোক অসমৰ পুৰণি মানুহ, হয় মুছলমান মানুহ, কিন্তু তেওঁলোক অসমৰ পুৰণি মানুহ। যিবিলাকৰ বাহিৰৰ মানুহ নিশ্চয় গুচি গ'লহেঁতেন, আৰু যিবিলাক মানুহৰ বেলেগ ঠাইত মাটি আছে তেওঁলোকো গুচি গ'লহেঁতেন, কিন্তু এওঁলোকৰ নাই। গতিকে মই চৰকাৰক অত্যাচাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অহা 30 তাৰিখৰ দিনা মই নিজে এই অঞ্চলৰ ৰাইজক লৈ এবাৰ চিফ ছেক্ৰেটাৰীক লগ ধৰিম। অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰীলৈ মোৰ হাততে কিবা লিখি দি আছে। আৰু অহা 4 তাৰিখৰ দিনা মই নিজেই বিলাসী পাৰলৈ আহিম, ৰাইজক লগত লৈ DCক প্ৰশ্নটো সুধিম যে আচলতে মাটি দিয়াৰ কিবা ব্যৱস্থা কৰিছে নে নাই। অহা 4 তাৰিখে এখন গণসমাৱেশ হ'ব, আৰু তাত মই নিজেও অংশগ্ৰহণ কৰিম। আৰু আজি যিবিলাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে, এই আন্দোলন মই বন্ধ কৰিবৰ কাৰণে আন্দোলনকাৰীসকলক, বিশেষকৈ আমাৰ কৃষক মুক্তিয়ে এই গোটেই আন্দোলনটোৰ নেতৃত্ব লৈ আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিক মই অনুৰোধ জনাইছোঁ। তেওঁলোকে মোৰ অনুৰোধ ৰক্ষা কৰিম বুলি কৈছে। আজিৰ পৰা এই কাৰ্যসূচী বন্ধ হ'ব, এই আন্দোলন বন্ধ হ'ব। অহা 30 জুলাই তাৰিখৰ দিনা আমি চিফ ছেক্ৰেটাৰীক লগ ধৰিম, আৰু 4 আগষ্ট তাৰিখৰ দিনা আমি এক বিশাল গণসমাৱেশৰ কাৰ্যসূচী লৈ DCক আমি সুধিম যে আমাক কেতিয়া মাটি দিয়া হ'ব। মই এইখিনি কথাই ক'লোঁ, ধন্যবাদ।